প্ৰথমতে ব্লাউজটোত হাতৰ জোখটো লৈ ল'ব এইদৰে মোৰ হাতৰ জোখ হৈছে 8.5 প্লাস 2 ইঞ্চ এক্সট্ৰা মাৰ্জিন মই এড কৰিছোঁ প্ৰথমতে পেপাৰত এইদৰে কাটি ল'ম হাতৰ দীঘলটো মই 3 ইঞ্চ লৈছোঁ আপোনালোকে নিজৰ ইচ্ছা অনুসৰি কম বা বেছি কৰি ল'ব পাৰিব বাহুৰ পৰা নমাওঁতে 2 ইঞ্চ ৰাখি তাৰ পিছত নমাব আৰু তলফালে 3 ইঞ্চত নমাই আনিব হাতৰ জোখ ৰাখিছোঁ মই 6 ইঞ্চ আৰু 2 ইঞ্চ এক্সট্ৰা মাৰ্জিনৰ কাৰণে ৰাখিছোঁ এইখিনিত মই পটি এড কৰিম আৰু বাকীখিনিত মই নেটৰ ৰাখিম এইটো পাৰ্ট কাটি পেলাম ওপৰৰ পাৰ্টটোহে আমাক লাগিব কাপোৰখন এনেদৰে 4 ভাঁজ কৰি ল'ব লাগিব এতিয়া এনেদৰে কাপোৰত কাটি ল'ব লাগিব তলফালে 1 ইঞ্চি বঢ়াই দিব আৰু ওপৰফালে মই 1.5 ইঞ্চি বঢ়াই দিছোঁ আপোনালোকক যদি বেছি পাফ লাগে তেতিয়াহ'লে 2 ইঞ্চি বঢ়াই দিব বা তাতকৈ বেছি লাগিলে 1.5 ইঞ্চি বঢ়াই দিব পাৰে আৰু তাৰপিছত এনেদৰে তললৈ নমাই আনিব
3 ইঞ্চত এটা চিন্দি ল'ব তাৰপিছত 3 ইঞ্চ বাদ দি বাকীখিনি কুচ দিব লাগিব এতিয়া এডাল সূতা ধৰি ল'ব তাৰপিছত ধৰি লাহে লাহে টানি পেলাই ধুনীয়াকৈ কুচবিলাক বহাই দিব তলফালেও একেদৰে চিলাই ল'ব লাগিব